কিবা বেয়া পাল নি এই যাওক মোক কেনে চকুত এনেকৈ বেকা কৰিছে। গুড মৰ্ণিং তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। যিহেতু মই কালি বাইক আনিলোঁ, এইফালে মোৰ বসন্তী ৰেডি হৈ আছে, এইফালে পোৱালিও আহি গ'ল। পোৱালি আহিলে মানে আজি কালিতো ঘৰত পূজা কৰিলোঁ, যিহেতু ঘৰত পূজা কৰিলোঁ আজিতো দেওপানী গৈ আছোঁ, আৰু দেওপানীত গৈ পিনি মানে আজি ফিটা চিটা বান্ধিম আৰু শৰাই চৰাই এখন দিম গাড়ীৰ নামত। তো সেই বুলি মানে দেওপানী ফালে ওলালোঁ আৰু আজি ব্লগটো ষ্টাৰ্ট কৰোঁ গাইছ। এইফালে পোৱালি আহি গ'ল, কিবা এটা কৈ দে, কৈ যাবি। এইফালে আহি গ'ল, এইটো বাছ ষ্টেণ্ড, পুৰণা বাছ ষ্টেণ্ড আছিলে গাইছ। এইফালে ৰাস্তাটো কিন্তু মজা হৈ গ'ল, কিন্তু চব মস্ত হৈ গ'ল। এতিয়া পদুমণি সোমাই গৈছোঁ পূৰা, আৰু অলপ আগত গ'লে মানে দেওপানী ৰোডটো সোমাম, লেফ্ট ছাইডে সোমাব লাগে। সেইফালে মিছ পূজাও আহি গ'ল মোৰ লগত, কিবা এটা কৈ দে, ক'ত গৈ আছোঁ আমি? দেওপানী গৈ আছোঁ। তো এইফালে মানে আমি ইয়াত এতিয়া হেৰি ওচৰত ৰৈ আছোঁ গাইছ, এইফালে ৰেল গেটৰ ওচৰত ৰৈ আছোঁ। চব পূৰা গাড়ী জাম হৈ আছে, সেইকাৰণে আমি অলপ দূৰতে বাইক ৰাখি দিলোঁ, পোৱালি মই ইয়াতে ৰাখি দিছোঁ। আৰু সেইফালৰ পৰা ট্ৰেইন আহি আছে, মানে সেইফালে ৰেল গেটটো গেট পেলাই ৰাখিছে, তো আমি সেইকাৰণে মানে অলপ এইফালে ৰখি দিলোঁ। এতিয়া আমি আকৌ ইয়াৰ পৰা যাম, এইটো পাৰেদি যাম দেওপানী, আমি সেইফালেদি ওলাই যাম। ব'লক গৈ থাকোঁ, তো ভিডিঅ'টো চাই দিব গাইছ, স্কিপ নকৰিব। ইফালে গাইছ আমি আহি পাই গ'লোঁ, আহি পাই পিনি ইফালে পোৱালি শৰাই লৈ বহি আছে। আৰু মানে বহি থকা কাৰণ হ'ল ইফালে মানে মন্দিৰ খোলা নাই, টাইমো হোৱা নাই গাইছ। ইফালে মিছ বহি আছে আৰু গাইছ সেইফালে গেটো খোলা নাই, গেট খুলিব মানে 7:10 মানত গেট খুলিব। চ' সেইখিনিত মানুহ ৰৈ আছে, ইফালে চক আইতাকেইজনীও ৰৈ আছে, গেট খোলা নাই। আৰু দোকানবোৰ লাহে ধীৰে খুলি আছে, ইফালে টাইম হোৱা নাই যে 7:10 মানত বোলে গেট খুলিব। সেইফালে গাইছ মন্দিৰ খোলাৰ লগে লগে সকলোৱে শাৰী পাতি আহি আছে, ইফালে গেট খুলি দিলে। এতিয়া 7:10 হৈছে, ইফালে গেট খুলি দিলে। এতিয়া চবেই আইতাকেইজনী বোলে গুৱাহাটীৰ পৰা আহিছে গাইছ, মানে বাছত আহিলে যেনিবা, মানে এতিয়া গা চা ধুব চাগে আইতাকেইজনী। ইফালে চক শাৰী পাতি গৈ আছে মানুহ আইতাকেইজনী। ইফালে গাইছ আমি মন্দিৰত সোমাই আহিলোঁ, মানে ইয়াত সোমাই যোৱাৰ লগে লগে মানে মনটো ইমানেই শান্তি লাগিছে ন, একদম মানে সুন্দৰ পৰিৱেশ চক না, গোটেই শান্তি মানে ভাল লাগিছে। ইফালে মিছ পূজা ৰখি আছে আৰু মিছ ৰখি আছে ইফালে, আৰু সেইফালে নন্দীক বান্ধি ৰাখিছে, কোনোবা মেলিছে চাগে গাইছে বোলে, বান্ধি ৰাখিছে। আইতাহাতিও ইফালে গৈ আছে, আৰু এইফালে পোৱালি মানে পূৰা শৰাই সজাই আছে, ইফালে নাৰিকল চাৰিকল লৈ পিনি শৰাই সজাই আছে। যিহেতু মই সোমাব নোৱাৰোঁ, আৰু গাড়ী চাবিটো পোৱালি লৈ যাব। এতিয়া গাড়ী চাবিটো দি দিছোঁ, এই দেখো মেৰা গাড়ী চাবি, তো এলে পোৱালিকো দে দিয়া। আভি इसको মানে টিবেলটো মাৰি দিম, আৰু পোৱালি টিবেলটো মাৰি দিছোঁ। পূৰা নন্দীয়ে মোক চাই আছে, নন্দীক কল খুৱাব লাগিব, নন্দীয়ে মোক চাই আছে পূৰা। বোলে নন্দী কিয়া হুৱা নন্দী, কিয়া হুৱা সেইফালে নন্দীয়ে পূৰা মোক চাই আছে। পূজা কাছ ডাঙৰ ডাঙৰ আছে, মাছো ডাঙৰ ডাঙৰ আছে গাইছ পুখুৰীত, ওলাই অহা নাই। লৈ কিন্তু বহুত আছে পুখুৰীটোত, চক না বনাই আছে যেনিবা। আগত যেতিয়া মই আহিছিলোঁ তেতিয়া মানে মন্দিৰটো বনোৱা নাছিলে, চ' এতিয়া বনাই আছে ভাল, কিন্তু মজা বনাই আছে। সেইফালে আমি বহি আছিলোঁ, বহি থাকোঁতে এইফালে টুকুন আহি গ'ল, পোৱালি আহি গ'ল। শৰাই দিলি পোৱালি? কিবা এটা কৈ দে, মন্দিৰটো সোমাই কেনেকুৱা লাগিল? ফুট চুট লগাই একেবাৰে মানে নন্দীক কল এটা খুৱাই আহোঁ। এইফালে গাইছ নন্দীক কল এটা খুৱাই দিম, নন্দী সেইফালে ৰৈ আছে। পোৱালি কল চিং, মই খুৱাম দে, নখোৱা একো নকৰোঁ। নন্দীক কল খুৱাম গাইছ, এইফালে মই এটা দে, এইফালে নন্দীক কল খুৱাম, ৰখি আছে। এইফালে আহি গ'ল নন্দীক কল খুৱাম এতিয়া। দে মই খুৱাম দে। এইফালে কল খাই দিলে, বাওঁ হাতে খোৱালোঁ খাইছ গালি। আৰু তই এটা খুৱাই দে, পূজা এটা খুৱাই দে, আৰু এটা খুৱাই দিম, ৰ এতিয়া কল খুৱাম মই নন্দীক। এইটো চব পূৰা খাই দিলে, কৃষ্ণ। সেইফালে পূজাও খুৱাই দিলে। সেইফালে বাই বাই, আকৌ আহিলে লগ পাম। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইছ, আৰু নেক্সট ভিডিঅ'ত লগ পাম। সৰু সুৰা ব্লগ এটা বনালোঁ। পোৱালি কিবা এটা কৈ দে। এনেকুৱা ভিডিঅ'বোৰ চাব সদায়, ইয়াৰ ভিডিঅ'বোৰ, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যোনে কৰা নাই, আৰু যোনে কৰিছে ইয়াৰ চাইডৰ পৰা দিল চবেই কৰিব ছাবস্ক্ৰাইব, আৰু মানে যোনে ছাবস্ক্ৰাইব কৰিছে ইয়াৰ চাইডৰ বহুত। তো ভিডিঅ'টো আজিলৈ সমাপ্ত গাইছ, এইফালে গেটত।